সকলো ব্যক্তিৰে এটাই প্ৰব্লেম, তেওঁলোকে ব্লগ চেনেল ষ্টাৰ্ট কৰি কিনে তেওঁলোকে ব্লগ বনায়, কিন্তু ভিডিঅ' এডিট কৰিবলৈ তেওঁলোকে এপছ নাপায়। এই ব্লগ চেনেল ভিডিঅ' এডিট কোনটো এপছত তেওঁলোকে বহুত ভালকৈ কৰিব পাৰিব, লগতে সেই ব্লগ চেনেলটো যাতে প্ৰফেশ্যনেল হিচাপত তেওঁলোকে এডিটিং কৰিব পাৰে, সেই এপছটো তেওঁলোকে বিচাৰি নাপায়। আজি মই তোমালোকৰ ওচৰত এনেকুৱা দুটা এপছৰ বিষয়ে ক'ম, যি দুটা এপছত তোমালোকে একেবাৰে সহজ। যদি তোমালোকে এডিটিং নাজানা তেনেহ'লে তোমালোকৰ বাবে আৰু ইজি হ'ব, কাৰণ এই এপটো একেবাৰে ইজি ইউজ কৰিবলৈ। সো আহা আমি এপটো জানি লওঁ। ফাৰ্ষ্ট VN এডিটৰ। হয় বন্ধুরা, যদি তোমালোকে বেছি ঝামেলা নোচোৱা সো তোমালোকে VN এডিটৰত যাব পাৰা। এই এপটো তোমালোকে একেবাৰে সিম্পলভাৱে ব্লগ ভিডিঅ' এডিট কৰিব পাৰিবা। নেক্সট এপটোৰ নাম হ'ল কাইনমাষ্টাৰ। হয় বন্ধুরা, মোৰ এইটো ফেভৰেট এপ হয়, কাৰণ ইয়াত তোমালোকে যদি এডুকেশ্যনেল চেনেল বনোৱা নাইবা যদি ব্লগ চেনেল বনোৱা তেনেহ'লে তোমালোকে ইয়াত ব্লগ ভিডিঅ' আৰু এডুকেশ্যন ভিডিঅ' একেবাৰে ইজি হিচাপত তোমালোকে কাটিং কৰিব পাৰিবা, লগতে ষ্টেপ বাই ষ্টেপ এডিটিং কৰিব পাৰিবা। এই দুটা এপছ মই ৰিকমেণ্ড কৰিম তোমালোকে যদি ব্লগ চেনেল বা এডুকেশ্যন চেনেল বনাইছা। সো আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু ভিডিঅ'টো লাইক কৰিবা। ধন্যবাদ।